হেল্ল' গাইজ, ৱেলকাম টু মাই ফাৰ্ষ্ট ব্লগ। আজি পথাৰতে আহিছোঁ। মানে আমি পথাৰতে মাৰণা মাৰিছিলোঁ, তাৰে খেৰবোৰ আমি নিয়া নাছিলোঁ। তো আজি খেৰ লৈ যাই আমি ঘৰত পুঁজি মাৰি আছোঁ। তো আপোনালোকক দেখাম এতিয়া আমি ক'ত কি কৰি আছোঁ। তো আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। তো আমাৰ খেৰখিনি ইয়াতে আছিলে, ইয়াত কাষতেই তিল মেলি দিছোঁ, তিলখিনি শুকাব দিছোঁ। এইখিনি হ'লে তিল ওলাব। ইয়াতে আছিলে খেৰবিলাক। তো ইয়াৰ পৰা আমি লৈ গৈ আছোঁ তাত ঘৰৰ ওচৰত। তো হাক আপোনালোকক দেখাইছোঁ ক'ত কেনেকৈ কি কৰি আছোঁ। আমি এইটো ৰাস্তাৰে খেৰবিলাক লৈ আহিছোঁ। আমাৰ খেৰ থোৱা হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা যাম। আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগিছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।